আজি দেউতালৈ বহুত বেছি মনত পৰিছে। বিশেষকৈ আজি দেউতাৰ 40 দিনৰ কাম ঘৰত মাতিছিলে, ঘৰত কৰিছে ডাঙৰকৈ, আৰু মই ভাবিলোঁ মই নাযাওঁ, মই মোৰ ঘৰতে অকণ সৰু সুৰাকৈ কৰি দিওঁ। আৰু সেয়ে কেতিয়াবা দেউতা নাথাকিলে ইমান বেছি বেয়া লাগে নহয়, মানে ক'ব মোৰ একোৱে ভাষা নাই। আৰু সেয়ে মই ভাবিলোঁ আপোনালোকৰ ওচৰত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। যিহেতু মই বনাইছোঁ, দেউতা এনেকৈ খাই ভাল পাইছিলে। আহিলে মোক কয়, তই যে সেনেকুৱা বনোৱা, তই মোক বনাই খোৱা। আজি মই ভাবিলোঁ সেই ৰেচিপিটোকে মই বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এনেকৈ যদি মই কিবা এটা পাতোঁ বা বনাওঁ, দেউতাক মাতিলে দৌৰি আহিছিলে। আৰু আজি যিহেতু নাই, বহুত বেছিয়ে বেয়া লাগি আছে। আৰু এয়া মই দৈ দি বনাম। দৈ দিছোঁ, পুৰবী দৈ, আৰু ইয়াত মছলাবোৰ দি দিছোঁ। পিঁয়াজ দুটা পিচি দিছোঁ, জলকীয়া, মছলাবোৰ মই ঘৰতে পিচিছোঁ। জিৰা, ধনিয়া, জলকীয়াৰ গুড়া আৰু কেঁচা জলকীয়া মই পিচি দিছোঁ, আৰু এইফালে জালুকো দিছোঁ পিচি। এতিয়া মই মছলাখিনি আটাইখিনি এনেকৈ মেৰিনেট কৰি ৰাখি দিম 10-15 মিনিটমান সময়। নিমখো দি দিছোঁ আন্দাজমতে। এতিয়া মই কেৰাহীখন বহাই দিছোঁ, পেনটো ইয়াত দেখিছে 3টা মই তেজপাত দি দিছোঁ, আৰু ইয়াত কেইটামান জিৰা ফুটা দি দিছোঁ। এতিয়া মই মাংসখিনি বহাই দিম। মাংসখিনিত পানী নিদিব, মাংসৰে পানী ওলাব। ঢাকনখন লগাই দিম 15-20 মিনিটমান। তাৰপিছত মই এতিয়া দি দিছোঁ 2টা বিলাহী কাটি। এয়া দেখিছেনে, বিলাহী 2টা কাটি দিলে হ'ল, যিহেতু দৈটো টেঙা কৰিব আৰু সোৱাদো আনিব। আৰু দৈ দিলে এনেও মাংসটো পুটুককৈ সিজি যায়, বেছি সময় নালাগে। আৰু ইয়াত দেখিছেনে মাংসৰ পানী ওলাইছে, ধুনীয়া এটা কালাৰ আহিছে, চেণ্ট আহিছে। এতিয়া মই ভাজি থোৱা পিঁয়াজখিনি দি দিছোঁ ইয়াতে। আৰু আপোনালোকে এনেকৈ বনাই খাই চাব, যিহেতু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যিসকলে খায় মোক কমেণ্ট বক্সত জনাব, আৰু যদি কিবা ৰেচিপি বিচাৰে মোক জনাব, মই দিয়াৰ চেষ্টা কৰিম। এয়া দেখিছেনে, মাংসৰ পানীখিনি অকণমান লাগি ধৰিছে, শুকাই গ'ল। আৰু এতিয়া মই যিমানখিনি আন্দাজমতে দিয়ে, আপোনালোকৰ আন্দাজমতে দিব, মই ইমানখিনিয়ে ৰাখিম। পানী দি দিলোঁ, হোৱা পানী। আৰু মই শেষত দি দিম কেঁচা ধনিয়া কাটি। এতিয়া যিহেতু কেঁচা ধনিয়া ওলাইছে, কেঁচা ধনিয়াৰ ছিজন। ভিডিঅ'টো মই অকণমানো কাটা নাই, স্কিপ নকৰি মই বহুত দীঘলীয়া হৈছে, ভাবিলোঁ আপোনালোকে চাই ভাল পাব। আৰু আমাৰ বিশেষকৈ খোৱাটোৱে মেইন, সোৱাদ লাগিলেহে ঘৰৰ সদস্যসকলে খাব। সেয়েহে মই ভিডিঅ'টি স্কিপ নকৰি সম্পূৰ্ণকৈ দেখুৱালোঁ। পানী ব্যৱহাৰ কৰা নাই। প্ৰথমতে হাই ফ্লেম কৰিব, তাৰপিছত ল' ফ্লেমত ৰাখি দিব ঢাকনখন লগাই। আৰু ইমান বেছিকৈ দেখুৱাব গ'লে বহুত দীঘলীয়া হৈ যায়, সেয়েহে মই যিখিনি পাৰোঁ সেইখিনি দেখুৱাইছোঁ। যিমানখিনি কালাৰ আহিছে নহয়, বহুতেই সোৱাদ হৈছে। দেখিবলৈ যিমান ধুনীয়া, খাবলৈও সিমান সেই একেই কথা নহয় জানো, বহুতেই সোৱাদ লগা এই ৰেচিপিটো। এবাৰ আপোনালোকেও ট্ৰাই কৰি চাব। মই বনালোঁ, যিহেতু মোৰ আজি দেউতাৰ কোৰাণ পঢ়াইছোঁ, আৰু মোৰ ইমান কেপাচিটিও নাই, ডাঙৰ ঘৰ নহয় মানুহ বেছি মাতিবৰ কাৰণে। যিমানখিনি সক্ষম মই সিমানখিনিয়ে কৰিছোঁ। আৰু এয়া আপোনালোকে যদি চেনেলটোত মোৰ নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰি ৰাখি দিব, বেল আইকনটো দবাব, এটা ধুনীয়াকৈ কমেণ্ট কৰিব। শেষত মই আটাইখিনি দেখুৱালোঁ। মাছ মই ফুলকবিৰে বনাইছিলোঁ, আৰু মই এই ফুলকবিৰ ৰেচিপিটো মই আপোনালোকক দেখুওৱা নহ'ল, যিহেতু বহুত বেছি হয় দীঘলীয়া। আজিলৈ এৰিলোঁ, বাই সকলোকে।